নমস্কাৰ, মোৰ নাম ৰচনা তুলসিয়ান। মোৰ ঘৰ ডিব্ৰুগড় টাউনত জ্যোতিনগৰ। মোৰ নাৰ্চাৰী হয় নিজ লাৱাল বাইপাছ ৰোডত। মোৰ নাৰ্চাৰীৰ নাম প্লাণ্টছ এণ্ড পেটেলছ। আমি স্টাৰ্ট কৰিছিলোঁ নাৰ্চাৰী 2022 পৰা আমাৰ চেল মেইনলি ষ্টাৰ্ট হৈছিলে। মই এটা আউটলেটো খুলিছিলোঁ জ্যোতিনগৰত, মানে সেইটো সময়ত ইমান আমাৰ পাব্লিচিটি নাছিলে নাৰ্চাৰীত। তো মই আউটলেট জ্যোতিনগৰ আমাৰ ঘৰৰ আগফালে এটা শ্বপ খুলি তাত খুলিছিলোঁ। তাত পৰ্চ আৰু প্লাণ্টছ এইবোৰ আমি চেল কৰিছিলোঁ। এইবোৰ আমাৰ ফলিয়েজ ভেৰাইটি ইনডোৰ প্লাণ্টছ, ইনডোৰ এণ্ড ছেমি ইনডোৰ। এইবোৰ বুকেট আমাৰ এন্থ্ৰিয়াম কাট ভেৰাইটিজ থাকে। এইবোৰ সব সেম ফ্যামিলি। আমাৰ ফ্যামিলি ওয়াইজ সব সৰ্টিং কৰা আছে নাৰ্চাৰীত। এটা লাইনত এটা ফ্যামিলিৰ প্লাণ্টছ থাকে। তো কিছুমান ফ্যামিলিত কম পানী লাগে, কিছুমান বেছি পানী লাগে। তো ইয়াৰ মতে আমাৰ সেটিং আছে। এতিয়া আমাৰ অসমৰ কিছুমান স্পেচিয়েল স্পিচিজ আছে, যেনেকৈ ফাৰ্ণ ভেৰাইটি আমাৰ যিটো ঢেকীয়া জাতি, আমাৰ এইবোৰ অসমৰ মেইন স্পিচিজ হয়। কিছুমান বাহিৰৰ মানুহ আহে আউট অফ আছামৰ, তো তেওঁলোকে খোজে অসমৰ কি স্পেচিয়েল ভেৰাইটি আছে, এইবোৰ আমি দেখাওঁ তেওঁলোকক। মেইনলি লেণ্ডস্কেপিং প্ৰজেক্ট বেছিকৈ চলি থাকে। আমাৰ হোটেল এৰিয়া বা কোনো গভৰ্ণমেণ্ট বিল্ডিং বা অফিচ ডেকোৰেশ্যন, এইবোৰ আমাৰ প্ৰজেক্ট চলি থাকে। আৰু আমি হ'লচেলিঙো কৰোঁ। কিছুমান সৰু সুৰা নাৰ্চাৰীবোৰ আমাৰ পৰা বাল্কত প্লাণ্টছ লৈ যায়। আৰু আমাৰ বেছিকৈ ভেৰাইটি ফলিয়েজ ভেৰাইটি আছে, ফ্ৰুটছ ভেৰাইটি আছে, আৰু লেণ্ডস্কেপিঙত মানে আউটডোৰ গাৰ্ডেন বনোৱা আইটেমবোৰ থাকে। আমি লন প্ৰিপেৰেশ্যন কৰোঁ প্ৰজেক্টৰ ভিতৰত, আৰু ইনডোৰ লেণ্ডস্কেপিঙো কৰোঁ। তাত আমি প্লাণ্টছ আৰু পট ছেটিং কৰি আমি মানে লাইট ৰিকুৱাৰমেণ্টছ চাওঁ। ফাৰ্ষ্ট আমি কি ক'ত লাইট আছে ক'ত নাই, ইয়াৰ মতে আমি চইচ কৰি আমি নিজে ছেটিং কৰি দিওঁ। কাৰণ কিছুমান প্লাণ্টছ ল' লাইটত থাকে, কিছুমান প্লাণ্টছ ব্ৰাইট লাইটত থাকে, সেনেকুৱা আমি প্ৰজেক্ট কৰোঁ। এইবোৰ বিৰ্কিন হয়, বিৰ্কিন ফিলোডেণ্ড্ৰন, মুনশ্বাইন, ৰজকংগো, এইবোৰ ফিলোডেণ্ড্ৰন ভেৰাইটি। ফিলোডেণ্ড্ৰন মানে এটা ভাল ইনডোৰ প্লাণ্ট হয়, মেইনটেনেঞ্চ কম লাগে, পানীও কম লাগে। আৰু এইবোৰ এগ্লোনিমা ভেৰাইটিজ, এইবোৰ ৰেড, গ্ৰীণ, পিংক, এইবোৰ সব এগ্লোনিমা ভেৰাইটিজ আছে। এইবোৰ আমাৰ ড্ৰেচিনিয়া ভেৰাইটি। কিছুমান ড্ৰেচিনিয়া হাইটত থাকে, কিছুমান ল' হাইটত থাকে, আৰু এইবোৰ সব ভেৰাইটিজ মোৰ দেন 20 ভেৰাইটিজ আমাৰ ড্ৰেচিনিয়া আছে। ফ্ৰুটছৰ প্লাণ্ট আমাৰ গ্ৰাফটেড ফ্ৰুটছ প্লাণ্ট, যিবোৰ মানে টেৰেছতো আপুনি লগাব পাৰি। কাৰণ আজিকালি ইমান চবত জেগা নাথাকে আগৰ নিচিনা, ফ্লেটত থাকে। সেইকাৰণে তেনেকুৱা আমি ফ্ৰুটছৰ প্লাণ্ট আমি ইয়াত থওঁ। আপুনি ডাঙৰ ডাঙৰ টাবত বা ড্ৰামত লগাব পাৰি। আৰু ইনডোৰ প্লাণ্টত আমাৰ বহুত কালেকশ্যন আছে, মোৰ দেন 1000 স্পেচিছ আমাৰ কালেকশ্যন আছে। আৰু আমি চব বাহিৰৰ পৰা আনো কালেকশ্যন, আৰু ইয়াত প্ৰপগেশ্যনো কৰোঁ। প্ৰেজেণ্টলি মোৰ 10 মেম্বাৰ্ছ আছে, ষ্টাফ মেম্বাৰ্ছ। তেওঁলোকে পাৰ্মানেণ্টলি আমাৰ ইয়াত কাম কৰে। আমাৰ নাৰ্চাৰীত কিছুমান স্কুল কলেজৰ পৰা ষ্টুডেণ্টছ আহে, টিচাৰ্ছ ক্লাছ ৱাইজ ষ্টুডেণ্টছক আনি ইয়াত বটেনিকেল নেমো থাকে আমাৰ প্লাণ্টছত, পূৰা চাইণ্টিফিক নেম থাকে পাৰ্টিকুলাৰ প্লাণ্টছত। তো হৈ গ'ল অল স্পাইচ মানে অল স্পাইচৰ এটা পাতৰ ভিতৰত চব চেণ্ট আছে। ইয়াত ফ্ৰেগনেন্স আৰু ফ্লেভাৰ পূৰা মানে দালচিনি, লং, ইলাইচিৰ মিক্স ইয়াত এটা পাতত পূৰা ফ্ৰেগনেন্স থাকে। এই অল স্পাইচ প্লাণ্ট বিৰিয়ানী লিভ বুলিও কোৱা যায়। মানে এইটো পাত আমি মানে বিৰিয়ানী বনাওঁতে ইউজ কৰিব পাৰি। বাহিৰৰ মানুহ বহুত খোজে অসমৰ কাজি নেমু, বাহিৰত ইয়াৰ বহুত প্ৰিচিয়াছ ভেলিউ থাকে। মই থেংকছ কৰিব বিচাৰিছোঁ আমাৰ ইউনিয়ন মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ছাৰ।